ইয়াৰ দুডাল যে তাঁৰ গৈছে ইয়াৰ এডাল হৈ গ'ল তোমাৰ ফ্ৰেছ ঠিক আছে সো এডাল তাঁৰ হৈ গ'ল ফ্ৰেছ এই ফ্ৰেছডাল দি তাঁৰ যাব ঠিক আছে কাৰেণ্ট মাত্ৰ ফ্লো কৰিব যাব ওকে সো ফ্ৰেছডাল দি যাব সো ফ্ৰেছডালক আমি পিৰিয়ড ডিনোট কৰি দিওঁ ফ্ৰেছ তাঁৰডালক আমি পিৰিয়ড ডিনোট কৰি দিওঁ ঠিক আছে সো এই ধৰণে যেতিয়া তাঁৰ এডালত ৱায়াৰ এডালত তোমাৰ কি হ'ব কাৰেণ্ট যাব ক'ত যাব এটা তোমাৰ কি চাৰ্কিটলৈ যাব ঠিক আছে এইটো ধৰি লোৱা তুমি চাৰ্কিট হয় এই চাৰ্কিটত কাৰেণ্ট গ'ল ঠিক আছে কাৰেণ্টৰ ইউজ হ'ল সো কাৰেণ্টৰ ইউজ হ'লে মানে তোমাৰ কি হ'ব লাগিব কাৰেণ্টৰ ইউজ হোৱা আগতে ঘূৰি অহাৰ কথা ভাবিব লাগিব ঠিক আছে সো ঘূৰি নহালৈকে এইটো কি নহ'ব কমপ্লিট এটা চাৰ্কিট নহ'ব ঠিক আছে সো ফ্ৰেছ কাৰেণ্টটো যেতিয়া ট্ৰেভেল কৰি চাৰ্কিটত সোমাব ই ঘূৰি আহিব লাগিব সো ঘূৰি আহিলে কাম হ'ব ঠিক আছে সো এই যিডাল কাৰেণ্ট তোমাৰ কি যিডাল ৱায়াৰ দি কাৰেণ্ট ফ্লো কৰিব এটা চাৰ্কিটত তাক ফ্ৰেছ বুলি কোৱা হ'ব আৰু যিডাল তোমাৰ ঘূৰি আহিব তাক কি বুলি কোৱা হ'ব তাক তোমাৰ নিউট্ৰেল বুলি কোৱা হ'ব ঠিক আছে ঘূৰি অহাডালক তোমাৰ কি বুলি কোৱা হ'ব নিউট্ৰেল বুলি কোৱা হ'ব ঠিক আছে এই ধৰণে ঘূৰি অহাডালক কি বুলি ক'ব নিউট্ৰেল বুলি ক'ব আৰু নিউট্ৰেলডালক আমি এন বুলি লিখি দিছো ঠিক আছে এন ঠিক আছে সো এইটো তোমাৰ কি হ'ব চাৰ্কিট এটা কমপ্লিট কৰিব ঠিক আছে ওকে সো এতিয়া আমাৰ কেতিয়াবা দেখা যায় যে ঘৰত কিবা এই চাৰ্কিট তুমি ফ্ৰিজ ধৰা টিভি ধৰা যিকোনো বস্তু তুমি ধৰিব পাৰা ঠিক আছে সো কেতিয়াবা আমাৰ কি হয় এই ফ্ৰিজ বুলি ধৰি লওঁ যদি আমাৰ এই ফ্ৰিজটো কেতিয়াবা এটা পাৰ্টত আমাৰ চুলে কি হয় কাৰেণ্ট মাৰে হয়নে সো চুলে আমাৰ শ্বক কৰে সো শ্বক কিয় লাগে সো শ্বক লগাটো কাৰেণ্ট হ'ল তোমাৰ ক'ৰবাত নহয় ক'ৰবাত এই ফ্ৰেছডাল ঘূৰি আহোঁতে লিক কৰিছে কাৰেণ্ট ঠিক আছে সো কাৰেণ্ট লিক কৰিছে ক'ৰবাত খোল খাই আছে তোমাৰ চাৰ্কিটত তোমাৰ এই ধৰণে তোমাৰ বৰ্ডখনত তুমি এই ধৰণৰ প্লাগটো লগাব লাগে লগাই পেলাই চুইচটো দিব লাগে তেতিয়া তোমাৰ কাৰেণ্টটো চলি থাকে ধুনীয়াকৈ ঠিক আছে যদি কানেকশ্যন কৰোঁ যদি কোনোবা এডাল ৱায়াৰ যদি আহি বাহিৰত যদি এনেকৈ ওলাই আছে ঠিক আছে যদি এই ৱায়াৰডালে বোলে তোমাৰ কানেকশ্যনটো কৰোঁতে বোলে অলপ বাহিৰলৈ ওলাই আছে সো বাহিৰলৈ ওলাই থাকোঁ তুমি যেতিয়া প্লাগটো লগাবা গৈ পেলাই সো লগাওঁতে তোমাক কেৱল শ্বক কৰিব পাৰে হয়নে সো শ্বক কৰিবৰ কাৰণে তোমাক কি দিয়ে এই শ্বকৰ পৰা বচাবৰ কাৰণে তোমাক কি দিয়া হয় এডাল নিউট্ৰেল দিয়া হয় সৰি এডাল তোমাক কি আৰ্থিং দিয়া হয় কি দিয়া হয় আৰ্থিং ওকে সো আৰ্থিংডালৰ কাম কি হ'ব আৰ্থিং এই আৰ্থিংডালৰ কাম কি আৰ্থিংডালে কি হ'ব তোমাৰ এক্সট্ৰা যিবিলাক ইলেক্ট্ৰলাইট তোমাৰ এক্সট্ৰা যিবোৰ কাৰেণ্ট হ'ব যিবিলাক তোমাৰ ঘূৰি ফুৰি যে বাহিৰত আছে সেই কাৰেণ্টবিলাক কি কৰিব তোমাৰ এডাল তোমাৰ কি আৰ্থিন ৱায়াৰ দ্বাৰা এডাল মাটিত তোমাৰ পুতি দিয়া হ'ব ঠিক আছে সো এই ৱায়াৰডালৰ মাজেদি কি হ'ব যিখিনি এক্সট্ৰা কাৰেণ্ট হ'ব সেই এক্সট্ৰা কাৰেণ্টখিনি তললৈ গুচি যাব ঠিক আছে সো এতিয়া তোমাৰ কি হ'ব ফ্ৰেছডাল যাওঁতে আৰু ঘূৰি আহোঁতে তোমাৰ একো প্ৰব্লেম নহ'ব ওকে সো যেতিয়া তোমাৰ কাৰেণ্টটো বোলে তোমাৰ খোল খাই আছে অলপ ওকে অলপ প্ৰব্লেম হৈছে তুমি কিবা মেকানিকক মাতিবা মেকানিক যেতিয়া যাব তোমাৰ গৈ পেলাই কৰিব তোমাৰ এই ইলেক্ট্ৰিচিয়ান যেতিয়া যাব গৈ কৰিব এই কেবুলডাল তোমাৰ চাব যে কেবুলডালৰ জইনটো অকণমান খেলি মেলি আছে ঠিক আছে সো ফ্ৰেছডালত তোমাক কি জইনটো চুইচ দিওঁতেও কেতিয়াবা তুমি দেখিবা যে কিছুমান ইলেক্ট্ৰিচিয়ানে কি কৰে চুইচ দিও তোমাৰ এই ফ্ৰেছ কাৰেণ্টডালত তোমাৰ জইন কৰা দেখা যায় হয় তাত স্পাৰ্ক কৰি থাকে জইন কৰা দেখা যায় ওকে সো তুমি তাৰ কাৰণে তাত একো তোমাৰ যাদু নাই ঠিক আছে সো ফ্ৰেছডাল কি হয় তোমাৰ ধৰি পেলাই জইন কৰিব পৰা যায় কাৰণ কি সেইফালেদি কাৰেণ্টটো অকল ট্ৰেভেল কৰিছে গৈ আছে কিন্তু ঘূৰি অহা নাই ঠিক আছে ঘূৰি আহিবৰ কাৰণে বেলেগ এটা ৰাস্তা লাগিব ঠিক আছে সো চৰাই কিয় কাৰেণ্টত লাগিলে নমৰে মই কৈ আছো ঠিক আছে সো কি হ'ব এই ঘূৰি অহা ৰাস্তা নাই তেতিয়ালৈকে ঠিক আছে সো ইলেক্ট্ৰিচিয়ান যদি কি কৰিব চেণ্ডেল বা জোতা পিন্ধি যাব ধুনীয়াকৈ সো জোতা চেণ্ডেল পিন্ধি গৈ পেলাই এই ফ্ৰেছডাল জইন কৰিব ঠিক আছে য'ত খুলিছিলে তোমাৰ খোলা তোমাৰ যি হ'ব তোমাৰ কি হ'ব য'ত তোমাৰ জইন কৰিব লাগে সেই জইনটো তুমি কি হ'ব ধুনীয়াকৈ জইনটো কৰি দিব ওকে সো জইনটো কৰি থাকোঁতে তেওঁ কি ফ্ৰেছ হৈ আছে ঠিক আছে ফ্ৰেছ হৈছে মানে কি তেওঁ গাৰ মাজেদি কাৰেণ্টটো ফ্ল' কৰি গৈ আছে ঠিক আছে সো কিন্তু কাৰেণ্টটো তোমাৰ ঘূৰি যাবলৈ নাই পোৱা সো ঘূৰি যাবলৈ নাই পোৱা মানে তেওঁ জোতা চোতা পিন্ধিছে সো এটা বেলেগ এটা মিডিয়াম নাই পোৱা কাৰেণ্টটো পাছ হ'বৰ কাৰণে যদি তেওঁ খালী ভৰিৰে কামটো কৰে সো আৰ্থখন লগে লগে তোমাৰ কি হ'ব এটা মিডিয়াম হৈ যাব কাৰেণ্টটো ওলাই যোৱাৰ কাৰণে সো লগে লগে মানুহজন কি ঢুকাই যাব সো কি হয় তুমি যেতিয়া কিবা মই এবাৰ সৰুতে কি হৈছিলে মানে এই ধৰণে কাৰেণ্টৰ কাম কৰি আছিলে মোক কৈছিলে তেওঁ মানে এই ইলেক্ট্ৰিচিয়ানজনে যে মোক এটা মানে স্ক্ৰুড্ৰাইভাৰ দিয়া ঠিক আছে মই পটককৈ স্ক্ৰুড্ৰাইভাৰটো ওপৰৰ পৰা তল মানে তেওঁক দিছিলোঁ এনেকৈ সো দিওঁতে মোৰ এনেকৈ জাতকা খাই গ'লো মই চক খাই গ'লো সো কিয় খালোঁ মই সো তেতিয়া মই এতিয়া বুজি পালোঁ যে কথাটো কি হয় তাত তোমাৰ কি হ'ব মই এটা কি মিডিয়াম বনি গ'ল ঠিক আছে সো এই ইলেক্ট্ৰিচিয়ানজনে ফ্ৰেছটোৰ লগত খেলি আছে ঠিক আছে তেওঁ কাৰেণ্টৰ মাজেদি পাৰ হৈ যাবলৈ একো ৱে নাই একো এটা মাধ্যম নাই ঠিক আছে কাৰণ তোমাৰ কি নাই নিউট্ৰেলডাল নাই ঠিক আছে সো যেতিয়া তুমি গৈ পেলাই সেই মানুহজনে কাম কৰি থকা মানুহজন চুই দিবা সো চুই দিয়াৰ লগে লগে তোমাৰ মাজেদি কাৰেণ্টটো পাৰ হৈ আৰ্থলৈ গুচি যাব আৰু তুমি কিবা নিউট্ৰেল হৈ গ'লা লগতে তুমিও মৰিলা মোকো মাৰি পেলালা ঠিক আছে সো এইটো তোমাৰ ফ্ৰেছ এণ্ড নিউট্ৰেলৰ কনচেপ্টটো এইটো ঠিক আছে এই ফ্ৰেছ এণ্ড নিউট্ৰেলৰ কনচেপ্টটো বুজাওঁতে মই কি ক'লো তোমাক যে এই গোটেই কনচেপ্ট তোমাৰ কি হ'ল ইয়াত যে তোমাৰ এই এক্সট্ৰা কাৰেণ্টখিনি কি হ'ল যিখিনি এক্সট্ৰা ইলেক্ট্ৰলাইট কি হ'ল তোমাৰ এই আৰ্থিনডালৰ মাজত তললৈ গুচি গ'ল ঠিক আছে এই আৰ্থিনডালৰ মাজত কি হ'ল তোমাৰ তললৈ গুচি গ'ল এই আৰ্থিনডাল তোমাৰ কেনে কাম কৰিছোৱা এই তিনিটা ধৰণৰ যে প্লাগ আছে যে আমাৰ দেখিছানে এই তিনিটা যে পইণ্টৰ প্লাগ যে আছে তুমি চাবা এই তিনিটা পইণ্টৰ প্লাগৰ তুমি চাবা ইয়াৰ যিডাল তোমাৰ ডাঙৰ প্লাগ হয় গম পালানে ডাঙৰ পইণ্ট যিটো হয় আৰু দীঘল হ'ব শকত হ'ব দীঘল হ'ব এই পইণ্টটো তোমাৰ কি বুলি কোৱা হ'ব এই পইণ্ট তোমাৰ কি বুলি আৰ্থিং কোৱা হ'ব ঠিক আছে আৰু আৰ্থিনডাল তোমাৰ কি হ'ব ল' ৰেচিষ্টেঞ্চ থাকিব লাগিব ল' ৰেচিষ্টেঞ্চ ঠিক আছে ল' ৰেচিষ্টেঞ্চৰ মেটেৰিয়েল দি বনাব লাগিব ঠিক আছে মানে কপাৰ ইয়াত ইউজ কৰা বেছিকৈ আমাৰ দেখা যায় ঠিক আছে ল' ৰেচিষ্টেঞ্চ মানে কি সোনকালে মানে কাৰেণ্টখিনি গুচি যাবগৈ পাৰে ঠিক আছে সো যিবোৰ এক্সট্ৰা কাৰেণ্ট ইয়াত ঘূৰি ফুৰিব সেইখিনি কি হ'ব তোমাৰ মাটিলৈ লৈ যাব ঠিক আছে সো এইডাল চাবা তুমি দীঘল আছে বাকী দুটা পইণ্টতকৈ এই পইণ্টটো দীঘল হয় আৰু শকত হয় কাৰণ কি এই কাৰেণ্টক মানে বৰ্ডখনৰ সংযোগ কি হ'ব ই প্ৰথমে কৰিব ঠিক আছে সো বৰ্ডখনৰ লগত এই ফুটা কেইটাৰ লগত প্ৰথম সংযোগ আহিব এই ডাঙৰ পইণ্টটো আহিব ডাঙৰ পইণ্টটো কি হয় তোমাৰ আৰ্থিং হয় ঠিক আছে ই তোমাৰ গৈ বাকী দুটা পইণ্টত লগাৰ আগতে কাৰেণ্টটো ই যিখিনি এক্সট্ৰা ইয়াত তোমাৰ ঘূৰি ফুৰা কাৰেণ্ট আছিলে সেই গোটেই কাৰেণ্টখিনি তোমাৰ কি কৰিব লৈ পেলাই ই কাৰণ কি আৰ্থিং হয় ঠিক আছে সো আৰ্থিং তোমাৰ কি হ'ব তললৈ পঠিয়াই দিব ঠিক আছে লগোৱাৰ লগে লগে তোমাৰ কি হ'ব তললৈ পঠিয়াই দিব ঠিক আছে সো সেইকাৰণে কি হয় ইয়াক অলপমান ডাঙৰ কৰি বনোৱা হয় ঠিক আছে হ'ব এতিয়া এইখিনিলৈকে এইটো কনচেপ্ট একো টান পোৱা নাই
চোৱা এতিয়া চৰাই কিয় নমৰে চ' চৰাই কি চাবা তুমি চৰাই যেতিয়া তাৰ এডালত পৰি থাকে চ' মই কৈছোঁ যে ফ্ৰেছ ডালত পৰি আছে ধৰা ঠিক আছে চ' যিকোনো এডালত পৰি আছে চ' ঘূৰি অহা ডালত পৰিছে বা তোমাৰ গৈ থকা ডালত পৰিছে ঠিক আছে চ' চৰাই যদি তোমাৰ এনেকৈ থকা অৱস্থা তোমাৰ কি হ'ব তাত কোনো ধৰণৰ নিউট্ৰেল নাই ঠিক আছে তাত ঘূৰি আহিবৰ কাৰণে কোনো ৰাস্তা নাই চ' পাৰ হৈ গৈছে ঠিক আছে একো প্ৰব্লেম নাই যদি কেনেবাকৈ চৰাইজনী যদি এইফালে মূৰ কৰি বহে ঠিক আছে যদি চৰাইজনী তোমাৰ এইফালে মূৰ কৰি বহে ঠিক আছে যিকোনো যদি চৰাই মৰা কিছুমানে যদি এইফালে মূৰ কৰি বহে আৰু বোলেখিনি পাখি ঠিক আছে চৰাইজনী কি পাখি চ' পাখি যদি কেনেবাকৈ আহি যদি ইয়াতো লাগি যাবলৈ হয় তোমাৰ তেতিয়া কি হ'ব এইফালেদি যোৱা কাৰেণ্ট এইফালেদি তোমাৰ সদায় শ্বৰ্টকাট মানে সদায় শ্বৰ্টকাট ৰাস্তা বিচাৰিব কাৰেণ্টে ফ্ল' হয়নে আমি এইখিনি গম পাওঁ নে চ' এইখিনি মোক ইয়াৰ আগত ইলেক্ট্ৰিচিটি চেপ্টাৰটো কোৱাই হৈছে হয়নে অ'কে চ' কি হ'ব শ্বৰ্টকাট সদায় ৰাস্তা বিচাৰিব চ' এইফালে গৈ যেতিয়া এইফালে ঘূৰি দিয়াৰ লগে লগে তোমাৰ কি হ'ব কি হ'ব তোমাৰ ইয়াৰ মাজেদি যাবৰ কাৰণে ৰাস্তা যেতিয়া পাই গ'ল চৰাইজনী কি হ'ব মৰি থাকিব ঠিক আছে চ' নৰ্মেলি এই চৰাই মানে এডালত বহাৰ কাৰণে কি নহয় কেতিয়াও নমৰে অ'কে চ' কেতিয়াবা বাদুলি বা কিছুমান চৰাই চাবা কাৰেণ্টত এনেকৈ লাগি পেলাই মৰি থকা দেখিবা চ' কি হয় দুইটা যে টাচ হৈ যাব তোমাৰ কি হ'ব চৰাইজনী মৰি থাকিব ডান এই কনচেপ্টটো গম পালা চ' আৰ্থিং কৰা সেইকাৰণে বহুত বেছি ইম্পৰ্টেণ্ট আছে নেক্সট আমি কনচেপ্ট যাব লাগে আমাৰ ইষ্ট্ৰি এটাই কেনেকৈ কাম কৰে আৰু তোমাৰ এটা লাইটৰ বাল্ব কেনেকৈ জ্বলে চ' দুইটাতে